হেল্ল' গাইজ এণ্ড গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু এনাডাৰ ব্লগ। আজি আমি বেলেগ এটা জেগাত ফুৰিব গৈ আছোঁ, অলপ দূৰত আছে 200 কিলোমিটাৰ্ছ দূৰত, মানে কি বঙাইগাঁও গৈ আছোঁ আমি। বঙাইগাঁৱত নাকাটি হিল বুলি কেনে এটা হিল আছে, তাতে আমি ফুৰিব যাম। আৰু আমাৰ কেম্পিং কৰা প্লেন আছে ৰাতি ওপৰত। চাওঁ এতিয়া কেম্পিং কৰিব পাৰোঁ নে নাই। কৰিব পাৰোঁ মানে কি কৰিমেই আৰু কেম্পিং আজি। আৰু লগত আছে জয়ন্ত যাব, জয়ন্ত যাব আৰু আমাৰ লগত হিমান্ত যাব। হিমান্ত আহি আছে বৰ্তমান, সি ৰুমৰ পৰা, উলুবাৰীৰ পৰা। চ' সি আহিলে ওলাই যাওঁ আৰু যিসকলে মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লাইক কৰিব ভিডিঅ'টো এণ্ডলৈকে চাব, বহুত ইণ্টাৰেষ্টিং হ'ব ভিডিঅ'টো। আমাৰ ছেকেণ্ড ৰাইডাৰটো আহি পাইছে হিমান্ত, ফুল একদম পূৰা গাৰ্ড চাৰ্ট পিন্ধি আহিছে। আহি যাওক প্ৰস্থান কৰক ভিতৰত। এতিয়া অলপ বস্তু পেকিং কৰিব আছে। মেট এখন ল'ম, এইখন মেটত শুব লাগিবতো ৰাতি। মেটখন ল'ম আৰু কাপোৰ লৈছোঁ। এতিয়া এইখিনি লাগেজখিনি এতিয়া হিমান্তৰ বাইকত পেকিং কৰিম। এইটো বান্ধবে, টেণ্টটো দি আছোঁ মই। পিছফালে ঘূৰা ভাঙি চিঙি দিম যে আমি বৰ্তমান এতিয়া ৰছী কিনিব আহিছোঁ। মোৰ তাত এডালে বাঞ্জি কৰ্ড আছিলে, এডালে ছিঙি গ'ল। ৰছী কিনো। दास आया बांस काट सकते हैं। बांस काटने के लिए वो सब नहीं, हम लोग जंगल में जाएंगे ना अभी, फिर मुझे बांस ही मिलेगा। ये एनुका डाउन ले जाओ, ले लीजिए यार। अबे दुकान सुकान भाঙি যাব বে। 120 টকা ৰাখিলে দাখনত। ৰাতি জংগলত থকা কথা ন, কিবা জংগলী জানোৱাৰ চানোৱাৰ ওলাই যাব পাৰে ন জয়ন্ত। কাটিব লাগিব। আমি এতিয়া দৰাগড় আহি পাইছোঁ, ইয়াতে চাহ খাব ৰখিছোঁ। মই ৰুটি খাই আহিছোঁ, ইহঁতে একো খাই অহা নাই। জয়ন্ত মই ওটছ খাই আহিছোঁ, একো খাই অহা নাই। মোক ঠগাই দিলে, সি একো খাই অহা নাই, কিবা এটা খাব লাইট। এতিয়া বৰ্তমান চাহ খাই আছোঁ আৰু চাহৰ লগত বন লৈছোঁ। বনটো আছে, চাহটো খাওঁ। আমি বৰ্তমান এতিয়া বঙাইগাঁও হৈ পাইছোঁ, কিবা খাবৰ কাৰণে সোমাইছোঁ। এয়া জয়ন্ত আৰু হিমান্ত। এতিয়া আমি এতিয়া দুটা লোকেল চিকেন অৰ্ডাৰ দিছোঁ আৰু এটা পৰ্ক আছে। খাওঁ, খাই কেনে অলপ বস্তু ল'ব আছে। এতিয়া খোৱা হৈ গ'ল। আমি এইখনতে খাইছিলোঁ, ইছলাৰী হোটেল। আপোনালোকে যদি কেতিয়াবা আহে ইয়াতে খাব পাৰে। আমি এতিয়া মুৰ্গী কিনিব আহিছোঁ, মুৰ্গী কিনো। আমাৰ মেইন প্লেনটো আছে বাঁহৰ চুঙা বিচাৰি। এতিয়া বাঁহৰ চুঙা বিচাৰিব লাগিব, হয়নে? বাঁহৰ চুঙা এতিয়া বিচাৰি পালে আৰু ভাল লাগিব আৰু। বাঁহৰ চুঙাটো বিচাৰি পালে পানী চানী চাউল দাউল সোমাই কিনে ডাইৰেক্ট সোমাই দিম আৰু একেবাৰে খোৱা হৈ যাব। কিন্তু আৰু নহ'লে কেৰাহী চেৰাহী আনাই নহয়, কিহত বনাম, পুৰি খাব লাগিব। বাঘ চাঘ ওলালে বাঘে আমাক খাই নাই, আমি বাঘক খাওঁ দেখা যাব। পাছতে গম পাবা। যদি ভিডিঅ'টো আহিছে তেতিয়াহ'লে গম পাব বাচি গৈছোঁ, যদি অহা নাই তেতিয়াহ'লে আৰু আপোনালোকৰ যদি ইয়ালৈকে ভিডিঅ'টো চাই কিনে ভাল লাগিছে প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। চালিয়া ভিউ নাকাটি পাম আৰু আমাৰ আচলতে বহুত দেৰি হৈ গ'ল। এতিয়া অলমষ্ট 2:30 হৈ গ'ল ন, আমি 2:26 হৈছে টাইম। এতিয়া আমি যাই পোৱাতে দেৰি হৈ গ'ল, 3টা বাজিব। আৰু তাতে যাই কিনে কেম্পিং কৰিবৰ কাৰণে জেগাটোও চাব লাগিব, সেইকাৰণে জল্দি ওলাওঁ আৰু কিন্তু মেপতটো দেখাই আছে 10-12 কিলোমিটাৰমান হ'ব বুলি কিনে। এই বঢ়িয়া ভিউ হয় একদম পূৰা। এইফালে পাহাৰবিলাক আছে, এই সেইকেইটাৰ মাজতে কোনোবা এটা নাকাটি হয় নেকি নাজানো আৰু, এতিয়া গৈ পালে গম পাব। কাণ্ড এটা হৈ গ'ল। আমাৰ খোৱা মালবিলাক চব পৰি গ'ল। আবে পিঁয়াজ চিয়াজবিলাক চব পৰি আহিছে নেকি বে? নাই বে। আবে কিনি ল'ম আৰু 10 টকাৰ পিঁয়াজ লৈ ল'ম বে। ক'ত দোকান আছে? এইবিলাক দোকানটো আছে। পিঁয়াজ চিয়াজবিলাক অলপ ৰিকভাৰী হ'ল। পিঁয়াজটো নাপালোঁ, বাকী চব বস্তু পাইছোঁ বাৰু। আমাৰ পিঁয়াজটো ৰিকভাৰী হৈ গ'ল ফাইনেলি। বাঁহৰ চুঙা বিচাৰি আহি আছিলোঁ। এয়া ছাইডত খুৰা এজনে বাঁহ কাটি আছিলে, খুৰা এজনক লগ পালোঁ। খুৰাক ক'লোঁ বাঁহৰ চুঙা এটা দিব নেকি, খুৰাই দিম বুলি ক'লে। বহুত ধন্যবাদ দে খুৰা, আপোনাৰ নামটো এবাৰ কৈ দিয়ক। অঁ, বিচাৰিলেও ভগৱানকো পায়। আমিতো অকল বাঁহৰ চুঙাই বিচাৰিছিলোঁ। আমি এনেকুৱা জেগাত আহি গৈছোঁ, চাৰিওফালে বাঁহে পায়, তাৰে ভিতৰত বাঁহ পাই গৈছোঁ। টেংক থকা বন্ধ কৰা আছে। ফাইনেলি নাকাটি হিল এণ্ট্ৰি কৰিছোঁ, কিন্তু ইয়াতে ওপৰত কেম্পিং কৰাৰ অলপমান প্ৰব্লেম হৈ আছে।
সুধিবা আহিব সুধিব মানুহ আহি আছে মই কৈছোঁ থাকিব পাৰিম হোপফুল আশা কৰিছোঁ আশা কৰিলে ভগৱানকো পায় বুলি কৈছিলোঁ ন লগত যিহেতু আশা কৰি আহিছোঁ এতিয়া আমি থাকিব পাব লাগে দাদা এইটোৱে নেকি এই ওপৰৰটোৱে নেকি সেইটোৱে নেকি অঁ তাতে আছে ন অঁ মানুহ এইটো ওপৰত আপোনালোকে দেখা পাইছে এইটোৱে হিলটোৱে মেইন তাতে আমি যাব লাগিব এতিয়া খোজকাঢ়ি কেনে কেম্পিং কৰিব পাই গ'লোঁ এতিয়া আমি বাইককেইখন ৰাখিছোঁ এটা ওচৰতে ঘৰ আছিলে ঘৰত আমি বাইকবিলাক ৰাখি দিছোঁ বাইকখন ৰাখি কিনে এতিয়া আমি ওলাই যাওঁ আৰু ওপৰলৈকে যাই থাকোঁ লাহে লাহে কৰি কিনে ফাইনেলি আমি আৰম্ভ কৰিছোঁ জয়ন্ত বাঘ ওলালে কি কৰিবি এইটো আছে ন আৰু তই কি আনিছ অ' মাই গড আমি আগৰ পৰা আগে পিছে গৈ থাকোঁ লাডাখত দা লৈ যাওঁ মাংস দোকান দিওঁতো লাডাখত মোৰ গাহৰি দোকান আছে আমি ফাৰ্ষ্ট বেছ কেম্পটো আহি পালোঁ ইয়াৰ পৰা 1 ঘণ্টা লাগে বুলি কৈছে আমি এতিয়া ফাৰ্ষ্ট বেছ কেম্পত আহি পাইছোঁ ইয়াতে মুখ চুখ ধুলোঁ বঢ়িয়া নিজৰা চিজৰা আছে আমি বহুত কষ্ট কৰিছোঁ আচলতে আমি পানী চানী লৈ আহিছোঁ 9 লিটাৰটো আমি পানীয়ে লৈ আহিছোঁ ইয়াতে গোটেইখিনি আছে পানী চানী যোগাৰ আছে আপোনালোকে আহিলে এইবিলাক একো আনিব নালাগে বঢ়িয়া কৰি আহিব পাৰিব বিন্দাছ পানী চানী আছে একো নানিব অঁ খোৱা লোৱাৰ কাৰণে এটা আগতে কণ্টেক্ট কৰি ল'ব ইয়াতে কৈ দিব এটা থকাৰ কাৰণে জাগাও আছে পাৰ পাৰ্চন 100 rupees কৰি কেনে লয় একো প্ৰব্লেম নাই বিন্দাছ খাওক এই ওপৰত আপোনাৰ পিকটো আছে এইটো পিকটো হয় অঁ আমাৰ নিচিনা বুৰ্বক আমি নকৰিব একো নাই বাৰু আমাৰ নিজৰে আমাৰ এটা ফিলিং বেলেগে এটা আমি হেৰি কৰিম এনজয়মেণ্ট কৰিম এতিয়া আমি কেম্পটো ছেট আপ কৰোঁ এইখিনি জেগাতে কেম্পটো ছেট আপ কৰোঁ বুলি ভাবিছোঁ প্লেইন জেগা আছে অঁ আমি এডভেঞ্চাৰ কৰি ভাল পাওঁ যে এডভেঞ্চাৰকেইটা ফাটি গৈছে বেছ কেম্প এতিয়া নাকাটি হিলৰ ভিউ পইণ্টৰ যোনটো নেকি এটা কেম্প আছে আমি কেম্পত ৰখিছোঁ এনেকৈ চাংঘৰ আছে চাংঘৰত আমি বহি আছোঁ আপোনালোকে য'ত নেকি মই কৈছিলোঁ থাকিব পাৰে বুলি কেনে বৰষুণ দি আছে বাহিৰত এইটো আমাৰ কেম্পটো বৰষুণ দি আছে বেয়া বৰষুণ ধাৰাসাৰ বৰষুণ দিছে সেইকাৰণে এতিয়া ৰখিছোঁ আজি এতিয়া আৰু ওপৰত নাযাওঁ ন আজিতো ওপৰত নাযাওঁ এনেও যোৱা নহয় এতিয়া আৰু যাব নোৱাৰি কালি আমি অহা দেৰি হৈ গ'ল তলৰ পৰা আহোঁতে ভাবি আহিছিলোঁ নেকি ইয়াত থাকিম বুলিয়ে আহিছোঁ আমি দুদিনৰ সময় লৈ আহিছোঁ চিকাৰটো কৰিব যাব লাগিব বাঘ নহয় আমি এতিয়া কি মাৰিব যাবি খোৱাবো জংঘলী গাহৰি আমিতো খোৱাবো মাৰিব পৰা নহয় আমি নিগনিয়ে মাৰিব লাগিব আমি বাঁহ কাটিব গৈছোঁ আমি যোনকেইডাল বাঁহ আনিছোঁ সেইকেইডাল আমাৰ মোটা আছিলে এই দাদাজনে আমাক কাটি দিব দাদা আপোনাৰ নামটো কি কৈ দিয়কচোন মোৰ নাম উপেন নাথ আপোনালোকে যদি ইয়াতে আহে আপোনাক দাদাৰ ফোন নম্বৰটো মই ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে দাদাক কণ্টেক্ট কৰি ল'ব পাৰিব ইয়াতে থাকিব আহিলে গোটেইখিনি যোগাৰ হৈ যাব ন যি লাগে পাই যাব ফোন কৰিলে হৈ যাব অঁ আপোনালোকে ফোন কৰি কিনে কৈ দিব দাদাক গোটেইখিনি যোগাৰ কৰি দিব পাহাৰ চুঙা ৰেডি হিমন্ত ৰেডি টেণ্ট ৰেডি ময়ো ৰেডি জয়ন্ত ৰেডি আৰু কি মাংস ৰেডি আমাৰ ভিউৱাৰ্ছবিলাকক দেখাই দিওঁ এনেকৈ আমি বাঁহবিলাক ৰাখি দিছোঁ ষ্টেণ্ডত গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু এনাডাৰ ডে আজি ছানডে হয় 14 মাৰ্চ আৰু বৰ্তমান আমি টেণ্টৰ ভিতৰতে আছোঁ টাইম 6:40 মান হৈছে উঠি যাব মন গৈছে কিন্তু মনো যোৱা নাই বিচনাখন এৰি যাব এতিয়া অলপ পিছত উঠি কেনে যাওঁ ওপৰলৈকে যাই কেনে চাওঁ ভিউটো এনজয় কৰিম যাব ওলাইছোঁ এতিয়া বৰ্তমান চাহ খাই আছোঁ
তাৰ নাম দীপাংকৰ দেই এই কুকুৰটোৰ নাম দীপাংকৰ যাওঁ ব'লা লিড দা ৱে দীপাংকৰ एक्सपीरियंस भाग नहीं एक्सपीरियंस लाइफ पर लुआन नहीं एक्सपीरियंस भाग नहीं उसका हिले मधु बिस्कुट गाइस আমি ফাইনালি আহি পাইছো নাকাদেশ চ' গাইজ আমি বৰ্তমান এতিয়া গোৱালপাৰাত আহিছোঁ কপিল আমাৰ লগৰ এজন থাকে ইয়াতে তাৰ ঘৰত আমি ভাত চাত খালোঁ তো আমি এতিয়া অলপ ইয়াতে ঘূৰিম বুলি ভাবিছোঁ আপোনালোকৰ ইয়ালৈকে যদি ভিডিঅ'টো চাইছে যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব চেনেলটো এণ্ড নিশ্চয় কমেণ্ট কৰিব কেনেকুৱা লাগিছে ভিডিঅ'টো আৰু আজিৰ কাৰণে ইমানে থেংক ইউ বাই বাই